অলপ ভয় লাগিছে এৰি পাম নিচিনা লাগিছে ফোনটো পাব নালাগে একো নাই জোলনা খালাত না কি আমি আছো এতিয়া চুকাফা উদ্যানত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে জিপ লাইনিং চলি আছে ৱাও মোৰ মন গৈছে কৰিবলৈ বহুত মানুহ ৰৈ আছে চ' ভাবি আছো চিট পাম নে নাপাম আজি একচুৱেলি আমাৰ অহা দেৰি হ'ল আৰু তাৰ কাৰণে বহুত মানুহ ভিৰ আপোনালোকে চাব পাৰে এই ওপৰত যে দেখিছে তাতে বহুত মানুহ ভিৰ আৰু তাৰ পৰা একচুৱেলি জিপ লাইনটো কৰিব পাৰে তথাপিতো মই এতিয়া অকণমান যাব চেষ্টা কৰিম যদি পাৰোঁ জিপ লাইনটো কৰিহে যাম আজি ইমান ভাল লাগিছে নহয় ইয়াত আহি আজি যাবই মন যোৱা নাই ইয়াতে কেম্পিঙো কৰিব পাৰি মই ৰেটছবিলাক দেখাই দিম আপোনালোকক কিমান দাম কোনটো এক্টিভিটিৰ এডভেঞ্চাৰ এক্টিভিটিজ বহুত আছে আৰু কেম্পিং বন ফায়াৰ জেমিং জিপ লাইন দেখিলেই ব'টিং কৰিব পাৰি পিকনিক খাবৰ কাৰণে আহিব পাৰে আপোনালোকে বহুত স্পেচিয়াছ জেগা হয় বহুত ডাঙৰ এৰিয়া পাহাৰীয়া জেগা শ্বিলং টাইপ ফিল এটা দিয়ে মেঘালয়া টাইপ আৰু লেক আছে ইয়াতে এইফালে লেক এইফালে লেক এইফালে 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 লেক দেখিছে আপোনালোকে নাগালেণ্ডৰ বৰ্ডাৰ এৰিয়া হয় পাহাৰ দূৰতো পাহাৰ দেখা পায় এতিয়া অকণমান জিপ লাইনিং কৰিব পাৰে নেকি চেষ্টা কৰোঁ এই জিপ লাইনটো যে মানে আপোনালোকে যিটো কৰি আছে ন এইটো যে মানে ছেফ হয় সুৰক্ষিত হয় মানে মানুহে যে পৰি যোৱাৰ ভয় নাথাকে সেইটো আপুনি অকণমান কৈ দিয়ক তেতিয়া মানে মানুহে ভয় নাখাব উঠিবৰ কাৰণে জিপ লাইনটো উঠিলে পৰাত কোনো ভয় নাই ইয়াত এডাল চেফটি বেল্ট পিন্ধাই দিয়া হয় চেফটি বেল্টডালৰ 1 টনৰ কেপাচিটি আছে কি ক'লে 1 টনৰ কেপাচিটি আছে চেফটি বেল্ট 1 টনৰ কেপাচিটি আছে মানে কিমান ওজন 10 কুইণ্টললৈকে ওজন হ'লে মানে মানুহে উঠিব পাৰে বঢ়িয়া বঢ়িয়া ঠিক আছে ময়ো এবাৰ উঠিব চেষ্টা কৰোঁ কাৰণ মোৰ 10 কুইণ্টেল নহয় 1 কুইণ্টেলো নহয় একচুৱেলি মোৰ 51 কেজিমান হ'ব চাগে দাদাৰ লগত কথা পাতি ভাল লাগিলে কি নাম আপোনাৰ দাদা মণ্টু গগৈ ঠিক আছে মই এতিয়া গৈ আছোঁ জিপ লাইন এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে কোনফালে যাব লাগিব ৰাস্তাটো তলেদি যাব লাগিব জিপ লাইনটো সেইফালে যায় নেকি জিপ লাইন যে কৰে যে ওপৰৰ পৰা এইটো ৰাস্তা দি যায় না এইফালে সেই তালৈকে মই যাম তাতে জিপ লাইন কৰিব পাৰি মানে তাৰ পৰাই জিপ লাইনিংটো ষ্টাৰ্ট হয় এক্টিভিটিটো এই তলৰ পৰা আহি মানুহৰ ইমান ওপৰত পালোহি জিপ লাইন কৰিবৰ কাৰণে কিবা পাবলৈ হ'লেতো কিবা অলপ কষ্ট কৰিবই লাগিব এইটোৱে এটা উদাহৰণ আৰু অলপ আহি পাই গ'লোঁ জিপ লাইনিং কৰা জেগাত চ' ইয়াতে মই পইচাটো দিলোঁ 100 rupees হয় জিপ লাইনিঙত আৰু এখেত দাদা এজন মোৰ লগত আছে তেওঁ মোক জিপ লাইনিঙৰ কাৰণে যি পিন্ধিব লাগে পিন্ধাই দিব আৰু দাদা এইটো কিমান ছেফ হয় অলপ ভয় লাগিছে
এৰি পাম নিচিনা লাগিছে ফোনটো পাব নালাগে একো নাই জোলনা খালাত না কি ভয় লাগিছে মোৰ অলপ অলপ ভাল লাগিলে প্ৰথমতে ইমান ভাল লাগিছে নহয় জাপ মাৰি দিওঁ ন ঠিক আছে মাৰি দিয়ক বুকুখন ধমধম পাই আছে বঢ়িয়া বঢ়িয়া ভাল লাগিলে চবেই কৰিব লাগে চব ধৰণৰ অভিজ্ঞতা জীৱনত লাভ কৰিব লাগে জীৱনত ক'বলৈ হ'ব হয় ঠিক আছে ধন্যবাদ দাদা টুপিটো দিয়া এক্সাইটমেণ্টতে মই পাহৰিয়ে গৈছোঁ টুপি পিন্ধি আছোঁ বুলি সঁচাকৈ এমেজিং এক্সপিৰিয়েঞ্চ প্ৰথমতে অলপ অলপ ভয় লাগে তাৰপিছতে ভাল লাগে আৰু মই হাতখন এৰি পাম নেকি বুলি ভাবিছিলোঁ কিন্তু এৰি নাই পোৱা থেংক গড নহ'লে মোবাইলটো গ'লেহেঁতেন ঠিক আছে আপোনালোকে কৰিব ডেফিনেটলি ইউ শ্বুড ট্ৰাই ইউ অল শ্বুড ট্ৰাই আৰু চবেই আহক ইয়াত এইবিলাক এক্সপিৰিয়েঞ্চ য'তে ত'তে কৰিব পৰা নাযায় মেঘালয়ত মই এবাৰ ট্ৰাই কৰিছিলোঁ আৰু আজি এবাৰ ছেকেণ্ড টাইম ইয়াতে এখন এথনিক ৰেষ্টুৰেণ্টো আছে গতিকে আপুনি যদি নিজে একো নানেও খাবৰ কাৰণে ইয়াতে আপুনি খোৱাৰ সুবিধাও পাই যাব পাৰ্কৰ এইখন চুকাফা ৰেষ্টুৰেণ্ট আৰু পাহাৰৰ ওপৰত ইমান ধুনীয়া লোকেশ্যনত আছে চাওক এয়া চাওক ইমান ধুনীয়া পাহাৰৰ ওপৰত লোকেশ্যনত আপুনি লেক ভিউ লৈ পেলাই আপুনি খাই থাকক আৰু কিন্তু দুখৰ কথা মই অলৰেডি খাই দিলোঁ আৰু মই একচুৱেলি জনা নাছিলোঁ যে ইয়াতে খাবলৈ বস্তু পায় ৰেষ্টুৰেণ্ট আছে ইয়াৰে স্বত্বাধিকাৰীৰ লগত মই অকণমান কথা পাতি জানি ল'ম তেখেতক মই সুধিব বিচাৰিছোঁ দাদা ইয়াত কি পোৱা যায় খাবলৈ ইয়াত ৰাতিপুৱা ব্ৰেকফাষ্টৰ পাব ইয়াত লাঞ্চৰ আপোনাৰ আমাৰ ইয়াত ডিছ হয় বিশেষকৈ পৰ্ক বইল পৰ্ক ষ্টিক ফিছ বইল ফিছ কাৰী চিকেন কাৰী আৰু আমি অৰ্ডাৰ হ'লে মানে আমি ডাকো দিওঁ ট্ৰেডিশ্যনেল গোটেইখিনি অলমষ্ট পোৱা যায় আৰু বইল বা পুৰা চুৰা এইবিলাক বস্তু ন ঠিক আছে ধন্যবাদ দাদা আৰু মই আপোনাৰ পৰা অকণমান জানিব চেষ্টা কৰিম যে এই যিটো ইমান ধুনীয়া কনচেপ্টটো ন পাহাৰৰ মাজত এয়া অলৰেডি মানে এই লেকবিলাক আছিলেই চাগে নেচাৰেল লেক হয় ধৰিব পাৰি নেচাৰেল লেক বুলি আৰু ব'টিঙৰ ব্যৱস্থা কৰি দিছে ইমান ধুনীয়া সুবিধা কৰি দিছে পিকনিক খাবৰ কাৰণে আৰু জিপ লাইনিংটো বহুত ভাল লাগিছে মই কৰিলোঁ সেইটো জিপ লাইনিংটো আৰু এইটো আচলতে কাৰ কনচেপ্ট বা কোনবিলাক মানুহ জড়িত হৈ আছে এইটো চৰকাৰৰ পৰা চৰকাৰী হয়নে নে চৰকাৰী নহয় এটা বেচৰকাৰী সংস্থা হয় চুকাফা আত্মসহায়ক গোটে নামেৰে এটা চেল্ফ হেল্প গ্ৰুপ আছিল হয় 2008 চনত এইটো প্ৰতিষ্ঠা হৈছিলে আৰু 2008 চনৰ পৰা আমি ইয়াত হৰ্টিকালচাৰৰ পৰা আদি কৰি আমি ইয়াত কাম কৰি আছিলোঁ আমাৰ ফিচাৰী আছে আমি মাছ উৎপাদন কৰোঁ ইয়াত যিটো আমাৰ ব'টিং হয় তাতে আমাৰ মাছ আছে আৰু দ্বিতীয় কথা হৈছে আমাৰ এইবিলাক কৰি থাকোঁতে আমাৰ মনলৈ ভাৱনা আহিলে যে মানুহবিলাক ইয়াতে ফুৰিবলৈ আহে সেইটো কাৰণে আমি ভাবিছোঁ মানুহবিলাকক কণ্টেক্ট জিৰাবৰ কাৰণে প্ৰীতিভোজৰ কাৰণে আমি কিবা এটা কৰি দিব পাৰোঁ নেকি এই কনচেপ্টটো ভাবি আমি 2017 চনত অসমৰ পৰ্যটনত যাতে ই সংযোগ হওক তাৰ কাৰণে চিন্তা কৰি আমি এই স্ক্ৰিপ্টটো লোৱা হৈছিল আচ্ছা আৰু ইয়াত মানে স্থানীয় লোকসকলে জড়িত হৈ আছে আমাৰ যি মৰিগাঁও গাঁও বুলি কয় সেই মৰিগাঁও গাঁৱৰে এটা গ্ৰুপে 12জনীয়া এটা গ্ৰুপ আছে সেই গ্ৰুপে এইটো তত্বাৱধানত থাকে আৰু এইখন হৈছে দিছৈগুলি সংৰক্ষিত বনাঞ্চল এইটো হৈছে সন্মুখ ভাগ হয় ইয়াৰ পৰা নাগালেণ্ড বৰ্ডাৰ মিনিমাম 9 কিলোমিটাৰ যাব লাগিব তেতিয়াহে নাগালেণ্ড পাব সেইটো আমি আছাম ভেলীতে আছোঁ এতিয়া একদম বৰ্ডাৰ এৰিয়াও নহয় আচলতে মানুহে ভুল বুজিব যে আমাৰ যিটো আমাৰ এণ্ট্ৰি পইণ্ট আছে চুকাফা আত্মসহায়ক গোটৰ যিটো ৱেলকাম গেট আছে সেইটোৱে ডেঞ্জাৰ লাইন বুলি ভাবে আছাম টু নাগালেণ্ড কিন্তু আমাৰ মতে আৰু ভিতৰত গ'লে আমি কেতিয়াবা সময় সুবিধা হ'লে আপোনালোকক দেখুৱাম ইয়াৰ পৰা 9 কিলোমিটাৰ ভিতৰলৈ গ'লেহে নাগালেণ্ড পাব
শুনিলেনে আপোনালোকে ভয় খাব নালাগে পাহাৰ চাহাৰ দেখি পেলাই চবেই ভাবে যে নাগালেণ্ড আমি মানে সেইফালৰ পৰা জাঠিকাৰ মাৰি দিব নেকি নাগা মানুহে কিন্তু তেনেকুৱা একো নহয় ইয়াৰ পৰা আৰু 9 কিলোমিটাৰ দূৰত আছে পাহাৰ আচলতে অসমৰে পাহাৰ হয় আমি অসমতে আছোঁ সম্পূৰ্ণ সুৰক্ষিত আৰু ইমান ধুনীয়া ব্যৱহাৰ দাদাহঁতৰ চাওক মই আহি সুধিলোঁ অচিনাকি এজনী ছোৱালী ইমান ধুনীয়াকৈ দাদাই কথাখিনি বুজাই দিলে গতিকে আপোনালোকে আহক সকলোৱে আহক অকণমানো বেয়া নাপায় মানে যাওঁতে আপোনালোকে হাঁহি যে যাব সেয়া মই ডাঠি ক'ব পাৰোঁ ভয় যদি লাগি আছে জিপ লাইন আহি কৰিলে হ'ল ভয় দূৰ হ'ব মন বেয়া লাগি থাকিলে মন বেয়াটো দূৰ হ'ব চব আপোনালোকৰ ভাল যাব গোটেই দিনটো